তো হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা সৰু ভিডিঅ'লৈ। আৰু মই বৰ্তমান গৈ আছোঁ যোৰহাটলৈ, মাজুলীৰ পৰা যোৰহাটলৈ গৈ আছোঁ। আৰু সেয়েহে ভাবিলোঁ ব্ৰহ্মপুত্ৰৰ মাজত দেখা কেইটামান ভাল লগা দৃশ্য আপোনালোককো দেখুৱাওঁ। আৰু এয়া চাওক, এই চৰাইখিনি কিমান ধুনীয়া লাগিছে ন। এয়া চাওক, সকলোৱে ভিডিঅ' কৰি আছে এইফালে। আৰু সেয়েহে ময়ো ভাবিলোঁ বোলো ময়ো এটা ভিডিঅ' বনাওঁ, সৰুকৈ হ'লেও আপোনালোকৰ মাজলৈ দিওঁ। আৰু এইফালে চাওক, সৌৱা মাছমৰীয়াই মাছ মাৰি আছে ব্ৰহ্মপুত্ৰৰ মাজত। কিমান ধুনীয়া লাগিছে পৰিৱেশটো। আৰু এইফালে এই ফেৰীখন নিমাতীৰ পৰা আহিছে। আৰু এইফালে এইটো হৈছে নিমাতীৰ পিকনিক স্পট। তো ভালেই লাগে আচলতে পৰিৱেশটো দেখি নদীৰ পাৰৰ। তো কেনেকুৱা লাগিছে আপোনালোককো কমেণ্টত জনাব। আৰু আমি আহি প্ৰায় নিমাতী পালোহি। আৰু এনেদৰে ফেৰীয়ে আহি পেলাই মই পাই গ'লোহি নিমাতীত। তো ফ্ৰেণ্ডছ, আজিলৈ ভিডিঅ'টো বিশেষ দীঘল নকৰোঁ, আকৌ নতুন এটা ভিডিঅ'লৈ লগ পাম। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।